আজি প্ৰথম প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। অসম সাহিত্য সভাৰ প্ৰথম ক'ত আৰু কিমান চনত অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব শিৱসাগৰ। 1970 চনত প্ৰথম অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল। দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব যোৰহাট। যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত। তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? উত্তৰ বনকৰি। বনকৰি হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। চতুৰ্থ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম অসমীয়া আধুনিক উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ব ভানুমতী। হয়, ভানুমতী হৈছে প্ৰথম অসমীয়া আধুনিক উপন্যাস। পঞ্চমটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। সাহিত্য একাডেমি বঁটা পোৱা প্ৰথম অসমীয়া কোন? উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই হৈছে প্ৰথম অসমীয়া সাহিত্য একাডেমি বঁটা পোৱা ব্যক্তি। ষষ্ঠ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হস্তিনী বিদ্যা নামৰ পুথিৰ ৰচক কোন? ইয়াৰ উত্তৰটো মই নিদিওঁ, ইয়াৰ উত্তৰটো আপোনালোকে দিব। তো আজিলৈ ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ষষ্ঠ প্ৰশ্ন দি আপোনালোকে কমেণ্ট কৰিব।